এই পালো আৰু এতিয়া পালোৱে মাজত গাড়ীখন ৰখাব নোৱাৰিছিলে বল নাই সেইটো মানে এম্বুলেঞ্চ এখন ফাঁচি আছে পালো ৰ'ব আপোনালোকক দেখাওঁ ভেজাল হেল্ল' গাইজ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ আজি আমি গৈ আছোঁ মালিগাঁও হয় গাইজ বৰ্তমান যাই আছোঁ সেইয়া মালিগাঁও নীলাচল উৰণীয়া সেতুখন আজি অপেনিং কৰিলে তাকে চাবৰ কাৰণে গৈ আছোঁ চাই থাকক ভিডিঅ'টো কি হৈ আছে আগলৈ গৈ আছোঁ আপোনালোকক দেখাম আজি কেনেকুৱা বনাইছে বহুত দীঘল বুলি শুনিছোঁ তো চাই থাকক ভিডিঅ'টো तेरी आँखों का काजल ना फैले अब कभी भी तुझे इतना प्यार दूं তো গাইজ আমি আহি পালোঁ আৰু এতিয়া পালোৱে আৰু এয়া পাই গ'লোঁ এতিয়া আৰু মালিগাঁও বেছি সেইখন অকণমান দেখা পাইছে চাগে চাই থাকক ৰ'ব দেখাই এখন গাইজ মানুহ চাওক মানুহ বুম মানুহে বৈধ মানুহ এই গাড়ী এটা ৰাখি খোজকাঢ়ি চাব গৈছিলে আজি এই গিয়াৰ কমা মাজত গাড়ীখন ৰখাব নোৱাৰিছিলে বল নাই সেইটো মানে পাৰিমতো মানুহ চাওক যিহেতু আমি আৰু ব্ৰিজৰ ওপৰেদি এনেকৈ জালুকবাৰী হৈ ঘৰত যাম তো সেইকাৰণে আমি ব্ৰিজখন সেইফালে চাম বলক আপোনালোককো সেইফালে দেখাই আছোঁ সেইফালে বহুত মানুহ সেইফালে দেখাইছোঁ বলক আৰু এই ব্ৰিজখনত দেখিছেনে কিমান পিলাৰবিলাকত কিমান ধুনীয়াকৈ এইবিলাক ড্ৰয়িং অংকন কৰিছে তো আপোনালোকলৈ এটা ৰিকুৱেষ্ট যিসকলে এই ভিডিঅ'টো চাই আছে প্লিজ এইবিলাক শিখৰ কেপিৰ পিক পেলাই লেতেৰা নকৰিব তামোল খাই বা শিখৰ খাই এইবিলাকৰ পিক নেপেলাব খাওক হয়তো আপোনালোকৰ কথা কিন্তু প্লিজ এইবিলাক লেতেৰা নকৰিব আৰু প্ৰত্যেকটো পিলাৰতে কিবা নহয় কিবা এটা অংকন কৰিছে প্ৰত্যেকটো পিলাৰতে কিবা নহয় কিবা এটা আঁকাছে চাওকচোন পূৰা একদম আমাৰ অসমৰ সংস্কৃতিটো পূৰা মানে কি ক'ম আৰু চেলুট একদম ডিম্পুতাৰ ভাষাত চেলুট মানে একদম কি ক'ম আৰু ইমান কষ্ট কৰি আঁকিছে এইবিলাক तेरी आँखों का काजल ना फैले अब कभी भी तुझे इतना प्यार दूं তো বাঘো আঁকিছে দেখোনে চিতা বাঘ এইটো জালুকবাৰী ছাইডৰ পৰা মালিগাঁও বহু চৰ্চিত মালিগাঁও উৰণীয়া সেতু ফাইনেলি আজিৰ পৰা অপেনিং হ'ল নাম দিছে নীলাচল উৰণ সেতু 2 কিলোমিটাৰ বহুতখিনি ট্ৰেফিক কমি যাব আৰু এতিয়া চিন্তা নাই আৰু চাওক এইটো চাইডে ব্ৰিজখন খোলা দিয়া নাই যে মানুহ আছে ব্ৰিজবিলাক বন্ধ কৰি দিছে গাড়ী অহা যোৱা কৰিব দিয়া নাই কাৰণে এইটো চাইডে ট্ৰেফিক চাওক তামাম ট্ৰেফিক এই খোলা দিব আৰু ব্ৰিজখন কেতিয়াবা খোলা দিয়ে দিও হৈ আছে এইটো চাওক এই মানুহ কি জামত ফাঁচি আছে এতিয়াও এইফালে এম্বুলেঞ্চ এখন ফাঁচি আছে এইটো বৰ বেয়া কথা হৈছে এম্বুলেঞ্চ ফাঁচি আছে দিয়ক গাইজ ব্ৰিজ চাই লগ পাই আছোঁ যাই ৰ'ব আগত অলপমান ভালকৈ কথা পাতি আছোঁ এতিয়া বাইক চলাই আছে ন আমাৰ ছাৰে বাইক চলাই আছে অকণমান আগত যাই ভালকৈ কথা পাতি আছোঁ অলপ মানুহ চানুহ গাইজ আহি থাকোঁতে আৰু এটা বস্তু দেখা পালোঁ ৰ'ব আপোনালোকক দেখাওঁ ভেজালৰ ড্ৰয়িং চাওক এইটো কেনেকুৱা ড্ৰয়িং কি ধুনীয়া আঁকিছে ন আৰু গুৱাহাটীত বহুত জেগাত আঁকিছে বাৰু এইটো তো গাইজ আমি ইয়াতে ফটো উঠি ল'ব এই ছবিটোৰ লগত ফটো উঠিলোঁ আপোনালোকে ইনষ্টাগ্ৰামত দেখা হ'ব যদি ইনষ্টাগ্ৰামত ফ'ল' কাৰণে ফ'ল' কৰি লওক ইনষ্টাগ্ৰামত তো গাইজ আহি ঘৰে পালোঁ তো ভিডিঅ'টো ইমানে আছিল যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব জয় অসম বাই বাই